নমস্কাৰ বন্ধুসকল, আহকচোন মোৰ সৰু গাহৰি গঁৰালটো চাওক। আজি এজনী পোৱালি দিছে। এইকেইটা মাংসৰ কাৰণে ৰাখিছোঁ। এই তিনিটা হাঁহি গাহৰি তিনিটা ৰাখিছোঁ, আৰু এইফালে এটা আছে। এইটো ছেকেণ্ড বাৰ ছাৰ্ভিচিং দিয়া গৈছে। 2 নম্বৰ মানত পোৱালি দিব, আৰু 35 দিন আছে পোৱালি দিব। 35 দিন পিছত আকৌ পোৱালি দিব। আৰু এজনীয়ে যোৱাকালি ৰাতি জগিলে, AI কৰিছিলোঁ। AI কৰি পোৱালি চাওকচোন। এই JK75 পৰা আৰু আমাৰ এই F1 লগত ক্ৰছ কৰোৱা গৈছে। 11টা পোৱালি দিছে যোৱাকালি গধূলি। আৰু এই দুটা গিল্ড হয়, পোৱালি দিয়াৰ কাৰণে ৰাখিছোঁ। এটা ইয়ৰ্কশ্বায়াৰ, এটা হেম্পশ্বায়াৰ, F1। দুইটা বেলেগ বেলেগ মাকৰ পোৱালি আছে। পোৱালি কেইটাৰ কাৰণে বুকিং ঘৰ বনোৱা নাই, এই তাত থৈ দিয়ক। সেইটো ঘৰত লাইট দি পেলাই ৰাখি। এঘাৰটা পোৱালি দিছে। পোৱালিকেইটা চাওকচোন। ছেকেণ্ড বাৰ পোৱালি দিছে মাকজনীয়ে। প্ৰথমে এবাৰ দিছিল 10টা। পোৱালিকেইটা চাওকচোন বন্ধুসকল। এই JK75 AI কৰিছিলোঁ। AI কৰি ছাৰ্ভিচ কৰা হৈছিল। মাকজনী F1। গাখীৰ আছে, কেলছিয়াম দিয়া গৈছে। JK75 ক্ৰছ হয় পোৱালি F1। এই পোৱালিৰ লগত যদি আকৌ এই JK75 AI কৰা যায়, পোৱালি মাইকী দিছে 11টা, টোটেল পোৱালি 11টা। তাৰ মাইকী 6টা, মতা 5টা আছে। মতাকেইটা কাৰোবাক লাগিলে জনাব পাৰে, ব্ৰীডৰ কাৰণে ভাল হ'ব, পথা কৰি ৰাখিব পাৰিব।